Hello বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল নয়ন দা লেজেণ্ড কিং। সব বন্ধুসকল, আজি মই আপোনালোকক জনাম যে গাভিনী গাহৰিক কিমান আৰু কি দানা খোৱালে ভাল হয়। এইটো হৈছে লোকেল গাহৰি, মানে থলুৱা গাহৰি। এতিয়া প্ৰথম কথা হ'ল কি, এই লোকেল গাহৰিটোক প্ৰথমে নিজৰ পৰিপুষ্টি সাধন কৰা, আৰু দ্বিতীয়তে গৰ্ভৰ বাহিৰ হোৱা পোৱালিৰ মানে পৰিপুষ্টি যোগান ধৰা, আৰু তৃতীয়তে হৈছে পোৱালি দিয়াৰ পাছতো গাখীৰ যোগাবলৈ দেহত পুষ্টি হৈ থাকিবলৈ যিখিনি দানা মানে লাগে সেই দানাখিনিৰ কথা। এতিয়া আহো, দিনে আমি কি দানা খুৱাব লাগে, মানে কি দিব লাগে। দিনে আপুনি এজনী গাহৰিক 2 কেজিৰ পৰা 3 কেজি দানা দিব লাগে, আৰু দিনত 3 বাৰ কৰি দিব লাগে। সেইটো হৈছে পুৱা, দুপৰীয়া আৰু গধূলি, আৰু ৰাতি দানা নিদিলেও হ'ব। কিন্তু দানাত থাকিব লাগে কেলছিয়াম আৰু ফসফৰাছ, আৰু খাদ্যপ্ৰাণ খ আৰু খ। আচলতে AB আৰু D ভিটামিন দানাত থাকিব লাগে। তেতিয়া গৰ্ভত থকা বাহিৰ অহা পোৱালি, মানে যিবিলাক নেকি গৰ্ভৰ পৰা বাহিৰ ওলাব, সেইবিলাক পোৱালিৰ গ্ৰথ ভাল হ'ব। আৰু গাহৰিজনীক সদায় চাফ চিকুণ কৰি ৰাখিব লাগিব। আৰু যদি গাহৰি গঁৰালটো পকা গঁৰাল হয়, তেতিয়া পটাছ পানী সেনেকৈ চাফা কৰিব লাগিব। চাফ চিকুণ কৰি ৰাখিলে বহুত বেমাৰ আদিৰ পৰা বাচি থাকে। আশা কৰোঁ মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, যদি বেয়া লাগিছে তথাপিও কমেণ্ট কৰিব, যাতে মই মোৰ নেক্সট ভিডিঅ'টো ভাল কৰিব পাৰোঁ। So guys, bye bye.